শিৱসাগৰ চহৰৰ তেলিপট্টিত জঘন্য কাণ্ড ফুচকা বেপাৰীয়ে ধৰ্ষণ কৰিলে 12 বছৰীয়া কিশোৰীক লম্পট ফুচকা ব্যৱসায়ীটোৰ নাম হৈছে হৰিৰাম ৰায় ধৰ্ষণৰ কথা নাবালিকাগৰাকীয়ে অভিভাৱকক অৱগত কৰাৰ পিছতে পলায়ন কৰিছিল লম্পট হৰিৰাম ৰায় 3 দিন পলাতক অৱস্থাত থকাৰ পিছত বিহাৰী সম্প্ৰদায়ৰ ৰাইজে কৰায়ত্ব কৰে হৰিৰামক শুকুৰবাৰে নাজিৰাৰ বালিঘাটৰ পৰা কৰায়ত্ব কৰে হৰিৰাম ৰায়ক উত্তম মাধ্যম সোধাই শিৱসাগৰ সদৰ আৰক্ষীক চমজাই দিয়ে হৰিৰাম ৰায়ক বিহাৰৰ সমষ্টিপুৰৰ হৰিৰাম ৰায়ে দীৰ্ঘদিনৰে পৰা শিৱসাগৰত কৰি আহিছে ফুচকা ব্যৱসায় আজি আমি আমাৰ শিৱসাগৰৰ কাৰণে বৰ দুখৰ বিষয় মানে আমাৰ সমাজৰ এজন মানে ব্যক্তি হৰিৰাম ৰায় তেওঁ এজন সৰু ছোৱালীক কুকৰ্ম কৰি ইয়াৰ পৰা পলায়ন কৰিছিলে আজি আমাৰ পূৰ্বোত্তৰ হিন্দুস্তানী যুৱ মঞ্চৰ সদস্যসকলে তাক বালিঘাটত ধৰা পেলাই এতিয়া এতিয়া থানাত প্ৰশাসনক চমজাই দিয়া হৈছে আৰু আমাৰ পূৰ্বোত্তৰ হিন্দুস্তানী যুৱ মঞ্চৰ পৰা আমি আহ্বান জনাইছো আৰু দাবী জনাইছো যে এনেকুৱা ব্যক্তিক মানে কঠোৰ শাস্তি প্ৰদান কৰিব লাগে যাতে সমাজত যাতে এনেকুৱা কোনো মানুহে এনেকুৱা দুষ্কৰ্ম কৰিবলৈ সাহস নকৰে তাৰ কাৰণে আমি গোটেই শিৱসাগৰ বাকী তৰফৰ পৰা আমি চবকে আহ্বান জনাইছো যে এনেকুৱা যদি ক'ৰবাত দেখে আমাৰ সমাজৰ কাৰণে এইটো ভৱিষ্যৰ উজ্জ্বল ভৱিষ্য নহয় এয়া আমাৰ কাৰণে মানে অন্ধকাৰ বুলি আমি পৰিচয় দেখা পাই আছো সেইকাৰণে আমি সবেই অনুৰোধ কৰিছো যে এনেকুৱা মানুহ যদি ক'ৰবাত পায় অতি শীঘ্ৰে আপোনালোক মানে এক্টিভ হওক আৰু ইয়াৰ প্ৰয়োজন হ'লে প্ৰশাসনৰ সহায় লৈ পিনি ইয়াক কঠোৰ শাস্তি প্ৰদান কৰিলে আমি সবেই একমত হ'ব লাগিব। নিউজ ডেস্ক ৰিপৰ্ট N24 Assam।